Hello everyone, welcome to my channel. আজি মই বনাবলৈ ওলাইছো কেটলি পিঠাৰ ৰেচিপি। সকলোৱে হয়তো জানি বনাবলে, তথাপিও মই আজি অকমান বেলেগ ধৰণে তিল দি পলাই বনাই দেখুৱাইছো। ইয়াৰ বাবে মই তিলখিনি ভালদৰে ভাজি পলাই পিহি গুৰৰ লগত সানি লৈছো, ভাত খোৱা চাউলৰ পিঠাগুৰি লৈছো আৰু গাখীৰ লৈছো। গাখীৰ দি সানিলে বেছি ভাল হয় পানীতকে আৰু এখন কটন কাপোৰ লৈ লৈছো। এতিয়া মই পিঠাগুৰিখিনি গাখীৰ দি ভালদৰে সানি লম। ভালদৰে সানি থাকিব। এয়া দেখিছেনে? এনেদৰে সানি থাকিব আৰু এই মুঠি মাৰিব পৰা হোৱালৈকে আপোনালোকে ভালদৰে সানি থাকিব। এইটো সময়তে আপোনালোকে চালনী এখনত গোটেই পিঠাগুৰিখিনি চালি দিব। তেতিয়া সেই ওপৰৰ গুটাগুটিখিনি ভালদৰে মিলি যায়। এয়া এনেদৰে ধুনীয়াকৈ সানি ল'ব আৰু এতিয়া কাপোৰখন ভালদৰে পানীত তিয়াই ল'ব। আপোনালোকে পিঠাখিনি বনাওঁতে এনেদৰে কাপোৰখন তিয়াই ল'ব। মই কেটলি এটাত পানী অকমান গৰম হ'বলৈ দি দিছো আৰু কেটলিটোত মই আধালৈকে পানী লৈছো আৰু কেটলিটোৰ মুখখন মই কাগজ এটুকুৰি মাৰি লৈছো। এফালে মই কেটলিটোৰ খাফৰটোত অকমান ঘি সানি লৈছো। আপোনালোকে ৰিফাইনো ল'ব পাৰে। ঘি সানিলে বেছি ভাল হয় টেষ্টটো। তাৰ পিছত মই অকমান ইয়াত পিঠাগুৰি দি দিলো। তাৰ পিছত ইয়াত পিঠাগুৰি দিয়া নিচিনাকৈ তিল আৰু গুৰৰ মিশ্ৰণখিনিও দি দিলো। তাৰ পিছত আকৌ পিঠাগুৰিখিনি দি দিলো। ভালদৰে মিলাই পলাই হাতেৰে অকমান হেঁচি দিব। বেছি নেহেঁচিব, অকমান হেঁচিব। তাৰ পিছত মই কটন কাপোৰখন দি ভালদৰে কেটলিটোৰ মুখখনত গাঁঠি এটা মাৰি ল'ম। এইদৰে তলফালে আপোনালোকে গাঁঠিটো মাৰি ল'ব। এতিয়া মই কেটলিটোত এই কেটলিৰ খপটো এনেদৰে বহুৱাই দিম। গেছটো আপোনালোকে মিডিয়ামত ৰাখিব আৰু এই পিঠাটো হ'বলৈ মাত্ৰ 2 মিনিট সময় লাগে। এয়া 2 মিনিটৰ পিছত মোৰ পিঠাটো একেবাৰে ৰেডি হৈ গ'ল। মই আপোনালোকক খুলি দেখুৱাইছো। একেবাৰে সাৱধানে খুলিব, কাৰণ কেটলিটোৰ খাপৰটো বহুত গৰম হৈ থাকে। এয়া দেখিছেনে? কি ধুনীয়াকৈ ওলাই গ'ল। এতিয়া এটা এটাকৈ এনেদৰে বনাই গৈ থাকিব। এতিয়া মোৰ আটাইকেইটা কেটলি পিঠা বনোৱা হৈ গ'ল। চাওক কিমান কোমল হৈছে। মই আপোনালোকক এটা কাটি দেখুৱাইছো। এয়া দেখিছেনে? ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।